ছয়টা সমষ্টি আজি ছয়টা সমষ্টি কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আমি ছয়টা সমষ্টি BPF দলে নমিনেশ্যন দিছোঁ পকিৰাগ্ৰাম দথমা বনৰগাঁও দেৱৰগাঁও চালাকাটি আৰু বাউখুংগ্ৰি ছয়টা সমষ্টি লৈ আমি একেলগে আমি নমিনেশ্যন দিছোঁ আৰু আমি আজি পাৰ্টি অফিচৰ পৰা ৰেলী কৰি আহিছোঁ ছয়টা সমষ্টি হিচাপে একেলগে আৰু আমি যেটো দেখিবলৈ পাইছে মুঠতে আমাৰ BPF দল হিচাপে কোকৰাঝাৰৰ এই ছয়টা সমষ্টিটো BPF-এ উইনাৰ হ'ব স্পষ্ট ইয়াত যোনে যিমানেই নকয় কিয় আমাৰ BPF দলৰ পজিশ্যনটো খুব ভাল কোকৰাঝাৰত অকল কোকৰাঝাৰ নহয় গোটেই BTC-তে আমাৰ BPF দলৰ পজিশ্যনটো ভাল এক নম্বৰতে আছে আৰু ইয়াৰ ভিতৰত কোকৰাঝাৰৰ মানে হাইষ্ট মানে লেভেলত সবচেয়ে বেছিকৈ ভোট লৈ পেলাই আমি জিকিব আমাৰ কোকৰাঝাৰবাসী ৰাইজক বা গোটেই BTC-বাসী ৰাইজক মই সেইটোকে জনাব বিচাৰিছোঁ যে যেহেতু আমাৰ BPF দলক সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি বিশ্বাস কৰোঁ যেনেকৈ ওলাই আহিছে অহা 22 ছেপ্টেম্বৰতো এনেকৈ নাঙলত চিনত ভোট দি পেলাই আমাক জয়যুক্ত কৰিব আৰু সকলো জাতি জনগোষ্ঠীয়ে আশা লৈ পেলাই আমাৰ BPF দলত বিশ্বাস কৰি মানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু যেটো আশা লৈ আহিছে বা আমাক সহায় কৰিছে এই আশাটো আমি BPF দল হিচাপে চৰকাৰ বনোৱাৰ পিছত আমি গোটেই সমস্যাবিলাক আমি সমাধান কৰি দিম আজি মনোনয়নৰ শেষ দিন আছে পত্ৰ দাখিলৰ গতিকে কিমানখন আসন কাৰণ কি যেটো জনসাধাৰণৰ সমৰ্থন দেখা পাইছোঁ নাই আমাৰ BPF দলৰ সমৰ্থন মানে আমি যেটো বিচাৰিছে ইয়াতকৈ সাৰপ্লাস এক্সেছ মানে এক্সেছ ওলাই আহিছে আৰু আমি যেনেকুৱা ধৰণৰ জিকিব লাগে আমাৰ হিচাপত ইয়াতকৈ বেছি মানে জনসংখ্যা লৈ পেলাই ভোটাৰ লৈ পেলাই আমি জিকিম এইটো স্পষ্ট কোনো ইফালে চিন্তা কৰিব লগা নাই BPF হিচাপে আমি এইবাৰ চৰকাৰ বনামে আৰু ইয়াত আমাৰ আজি একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে ইয়াতে আমি ক'ব পাৰোঁ মেজিকটো কোনটো বুজাই দিয়ে মই নাজানো মুঠতে আমি BPF দলে 20+ পাই আছোঁ স্পষ্ট প্ৰমোদে এনেকুৱা মেজিক নাপায় একো নাপায় সি একটা দুটা বাই চান্স যদি লাখ থাকে একটা দুটা জিকিব পাৰে প্ৰথমটো প্ৰমোদ বড়ো হাৰিব স্পষ্ট কথা প্ৰথমত সি নিজিকে আপোনাক দুটা সমষ্টিটো হাৰিব বুলি খামফাই কৈছে মোকতো কোৱা নাই সি নিজকে কৈ লৈছে এইবিলাক কথা কৈ লাভ নাই খাম্পাক ভোট দিয়া মানুহ নাই খাম্পাকে UPFL-এ হাৰাবৰ কাৰণেহে কেণ্ডিডেট দিছে UPFL-এ নিজে হাৰাব খাম্পাক আমাৰ দৰকাৰ নাই এইবাৰ এনেকুৱা হৈছে নেকি যে BTC ইলেকশ্যন খাম্পা ভাৰ্চাছ ভাগ্ৰামা এনেকুৱা হোৱা নাই খাম্পাক আমি হাৰাব নালাগে UPFL-এ হাৰাব আপোনাক বোলে বিচাৰি আপোনাৰ সমষ্টি উলিয়াই লৈছে বোলে খাম্পাই কৈছে বিচাৰি অহা মানুহ আৰু কি ভোট পাব এইফালে ওদালগুৰিত তাৰমানে UPFL-ৰ যিখিনি ছাপৰ্টাৰ হৈ পেলাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত আহিছে মোক দেখি পেলাই মই এইটোকে অনুভৱ কৰিছোঁ যে UPFL-ৰ বহুত পাব্লিকে আমাৰ BPF দলক ওদালগুৰিত ভোট দিব যেহেতু আমাক মোক দেখাৰ লগে লগে মানে সাইন ভিক্টৰী সেইবিলাক দেখাই দিছে আৰু ফ্লাইং কিটো দিছেই এটা হিচাপ নাই বহুত মানুহ হাজাৰ মানুহে মোক দেখি পেলাই খুব ভাল লাগিছে আৰু এনেকুৱা নমস্কাৰ কৰিছে আচলতে ভিতৰৰ সব BPF এনে ওপৰত উপায় নাই UPFL-এ দাবী ধমকি দি পেলাই মানুহটো ওলাই আহিছে আৰু কিন্তু সব আমাৰে ছাপৰ্টাৰ
আৰু দ্বিতীয়তে আৰু এটা কথা প্ৰতিনিধি নাই কৈছে যে দতমা প্ৰমোদ দতমাৰ বড়োৰ কাম কাম নকৰে। নাই দতমা প্ৰমোদ বড়োৰ কাম নাই আমাৰ দলে জিকিব